অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী সন্দৰ্ভত উচ্চ পৰ্যায় কমিটিৰ অধ্যক্ষৰ হাতত স্মাৰকপত্ৰ প্ৰদান ASTCৰ নেতৃত্ব পাহাৰীয়া জিলা দুখনৰ নিগোষ্ঠীয় জাতি মাটি ভেটি আৰু ভাষা সংস্কৃতি ৰক্ষাৰ দাবী উল্লেখ স্মাৰক পত্ৰখনত পশ্চিম কাৰ্বি আংলঙৰ দুখীয়া কিশোৰীক 2 বছৰ ধৰি যৌন উৎপীড়ন নিজৰ ঘৰত পঢ়ুৱাৰ নামত আশ্ৰয় দিয়া ৰহাৰ লম্পট ব্যৱসায়ী উৎপল কুমাৰ বৰাই হাওড়াঘাট শিক্ষা উন্নয়ন খণ্ডৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ শুভাৰম্ভ শিক্ষা খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত শিক্ষা খণ্ডৰ শতাধিক বিদ্যালয় প্ৰধান শিক্ষকৰ অংশগ্ৰহণ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কা বিৰোধী আন্দোলনক লৈ সমগ্ৰ অসম তথা পূৰ্বাঞ্চল উত্তাল হোৱাৰ সময়তে 1985 চনৰ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ ক্ষেত্ৰত ASTC নেতৃত্বয়ো অসম চুক্তিৰ ৰূপায়ণৰ উচ্চ পৰ্যায় কমিটিৰ অধ্যক্ষ BK শৰ্মাৰ হাতত আজি প্ৰদান কৰে এখনি স্মাৰক পত্ৰ। অসম চুক্তিৰ ৰূপায়ণৰ সন্দৰ্ভত বিভিন্ন দিশ চালি জাৰি চোৱাৰ খাতিৰত বিভিন্ন দল সংগঠনৰ নেতৃত্বৰে আলোচনাৰ হেতু ডিফুত পদাপন্ন কৰা অধ্যক্ষ শৰ্মাক লগ ধৰি প্ৰদান কৰে জাতি মাটি ভেটি তথা ভাষা সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত কেইটিমান বিষয় উল্লেখ কৰি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। অসম চুক্তি 6 নং দফা ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলা দুখনৰ নিগোষ্ঠীয় লোকসকলৰ জাতি মাটি ভেটি তথা ভাষা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত কেইটিমান গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হয়। অসমৰ নিগোষ্ঠীয় খিলঞ্জীয়াসকলৰ বাবে সংসদত আৰু বিধানসভাত কমেও 90% আসন সংৰক্ষণ। কাৰ্বি আংলং আৰু ডিমা হাছাও সাহিত্য শাসিত পৰিষদত খিলঞ্জীয়া কাৰ্বি আৰু ডিমাছাই কেৱল নিৰ্বাচন অথবা নিৰ্বাচিত হোৱাৰ অধিকাৰ প্ৰদানৰ লগতে কাৰ্বি ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ লগতে ভাৰতীয় আধুনিক ভাষা অৰ্থাৎ MIL হিচাপে কাৰ্বি ভাষা স্বীকৃতি দিয়াৰ ক্ষেত্ৰত কাৰ্বি লামমেট আমে চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন তথা পৃষ্ঠপোষকতা কৰা। অসম তথা ভাৰত চৰকাৰ তথা অৰ্থ চৰকাৰৰ অধীনত 90% আসন সংৰক্ষণ কৰা। কাৰ্বি কাষ্টমাৰী ল স্থাপিত কৰা তথা কাৰ্বি ভাষা সংস্কৃতিৰ ৰক্ষাৰ তথা বিকাশৰ ক্ষেত্ৰত কাৰ্বি কালচাৰেল ছ'চাইটিক আনুষ্ঠানিক স্বীকৃতি দিয়া। ডিফু বিশ্ববিদ্যালয় চৌহদক এখনি পূৰ্ণাংগ বিশ্ববিদ্যালয় স্বীকৃতি দিয়া আৰু লগতে মাটি সংক্ৰান্তত 3খন পাহাৰীয়া জিলা কাৰ্বি আংলং ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ খিলঞ্জীয়া কাৰ্বি আৰু ডিমাছাৰহে অধিকাৰ প্ৰাপ্য হ'ব লাগিব ইত্যাদি গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হয় স্মাৰক পত্ৰখনত। পশ্চিম কাৰ্বি আংলঙৰ পৰা ঘৰৰ কাম বনৰ লগতে পঢ়ুৱাবলৈ নিয়া কিশোৰীক যৌন উৎপীড়নৰ অভিযোগ নগাঁও জিলাৰ ৰহাৰ এজন লম্পট ব্যৱসায়ীৰ বিৰুদ্ধে। বিলাতী মদৰ ব্যৱসায়ী উৎপল কুমাৰ বৰা নামৰ লম্পটজনে নিজ পত্নীৰ ঘৰত নথকাৰ সুযোগ লৈ 14 বছৰীয়া কিশোৰীক বিগত 2 বছৰ ধৰি বিভিন্ন সময়ত যৌন উৎপীড়ন কৰি আহিছে। নিজ ঘৰত আশ্ৰয় দিয়া মালিক তথা ব্যৱসায়ীজনে কিশোৰীগৰাকীক যৌন উৎপীড়নৰ অভিযোগত সম্প্ৰতি হৈছেহি ৰঙাঘৰৰ আলহী। হয়, দুৰ্ভাগ্যজনকভাৱে নিজৰ সন্তানক তুলি তালি ভাল শিক্ষা দিবলৈ অসমৰ্থ পিতৃ মাতৃয়ে সন্তানক ভাল শিক্ষা দিয়াৰ আশাত নগাঁও জিলাৰ বিভিন্ন অভিজাত্য তথা আৰ্থিকভাৱে সচ্ছল ঘৰলৈ পঠিয়াই দিয়ে। সহজ সৰল তথা নিৰীহ পিতৃ মাতৃয়ে নিজ সন্তানক ভাল কাপোৰৰ লগতে শিক্ষা আৰ্জনৰ নামত যাৰ ঘৰত ৰাখিবলৈ গৈছে সেই ঘৰ তথা ঘৰৰ মালিক তথা সদস্যসকল কিমান ভৰসাৰ যোগ্যতা কোনো পৰীক্ষা নিৰীক্ষা নকৰাকৈ পঠিয়াই দিয়ে। ফলত পৰৱৰ্তী সময়ত ভিন্ন ধৰণে শাৰীৰিক তথা মানসিক অত্যাচাৰৰ সন্মুখীন হোৱাৰ দৰে ঘটনা সংঘটিত হয়। নগাঁও জিলাৰ উৎপল কুমাৰ বৰাৰ ঘৰত পশ্চিম কাৰ্বি আংলং জিলাৰ চিমথং পৰিষদ সমষ্টিৰ অন্তৰ্গত জালুক লাংটেং চেনাৰৰ গাঁৱৰ পৰা আজিৰ পৰা প্ৰায় 2 বছৰৰ আগতে ভাই ভনীক পঢ়ুৱাবলৈ পঠিয়াই দিছিল নগাঁও জিলাৰ ৰহাৰ উৎপল কুমাৰ বৰাৰ ঘৰলৈ। বিলাতী মদৰ ব্যৱসায়ী লম্পট উৎপলে নিজ ঘৰত পত্নী নথকাৰ সুযোগ লৈ নিজ ঘৰত আশ্ৰয় দিয়া 14 বছৰীয়া কিশোৰীক যৌন উৎপীড়ন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।
লম্পট উৎপলে কেৱল কিশোৰীগৰাকীক যৌন অত্যাচাৰ কৰিয়ে ক্ষান্ত থকা নাছিল। যৌন উৎপীড়নৰ সাক্ষী হোৱা কিশোৰীগৰাকীয়ে ভায়েকৰ চকুত সোণৰ পানী মাৰি দি চিৰদিনৰ বাবে দৃষ্টিশক্তি কাঢ়ি লয়। উল্লেখ্য পশ্চিম কাৰ্বি আংলং জিলা মহিলা সমিতি সমাজকৰ্মী আৰু নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থাই মিলি এই মৰ্মন্তক ঘটনা সন্দৰ্ভত ৰহা থানাত 1 জানুৱাৰীত দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে লম্পট তথা পাখণ্ড ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নং 02/2020 IPCRW ছেকশ্যন 6 পক্সো আইনৰ অধীনত আটক কৰি আনি বৰ্তমান ৰঙাঘৰৰ আলহী কৰিছে। উল্লেখযোগ্য যে এই সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ আহে যোৱা 26 ডিচেম্বৰত। ৰাতি আহি পেলাই মদ পানী খাই পেলাই তাৰপিছত ঘৈণীয়েকবোৰ নথকা অৱস্থাত মোৰ ওচৰলৈ আহে। আহি পেলাই মোৰ লগত যেতিয়া মই চিঞৰ কৰিব ল'লে তেতিয়া কয় তোক মাৰি পেলাম, তোৰ দাদা এতিয়া বেলেগত অকলেহে আছে, তোৰ দাদাকো মাৰি পেলাম, তেনেকৈ ধমকি দিয়ে। কিমান বছৰ শাৰীৰিক অত্যাচাৰ কৰিছিলে বৰাই? মই তাত 2 বছৰ আছিলোঁ। এই জানুৱাৰীৰ পৰা মই অলপ বেয়াকৈ চাব ল'লে। তোমাৰ ভাইটিক বোলে কি আকৌ তাৰ কাৰণেও কি বুলি ব্যৱহাৰ কৰিছে? মোৰ দাদা এজন আছিলে, আগতে দুটা একেলগে আছিলোঁ। মোৰ দাদাৰ চকুটো চোন ব্লাষ্ট হৈ গ'ল। এতিয়া ক'ত আছে আপোনাৰ দাদা? এতিয়া নগাঁও ব্ৰহ্মপুৰত অন্ধ স্কুলত পঢ়ি আছে। শাৰীৰিক অৱস্থা মোক বেয়া কাম কৰিছিলে। হয় নেকি? ঘৰ ক'ত আছিলে আচল ঘৰ? ৰুইমং চেনাৰ গাঁও। চেনাৰ গাঁও ক'ত আছিলে? চিনথং নে আমৰি? চিনথং জালুক লাংটেং। তাৰপিছত বৰ্তমান ক'ত পঢ়ি আছে? ৰহা টাউনত। কাৰ ঘৰত পঢ়া শুনা কৰিছিলে? উৎপল কুমাৰ বৰা। ডংকা মকমৰ পৰা কেলভিন ট্ৰাঙৰ ৰিপৰ্ট কাট নিউজ। অসম সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ হাৰুৱাঘাট শিক্ষা খণ্ডত আজি 2020 বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে হাৰুৱাঘাট শিক্ষা সমন্বয়কৰ অধ্যক্ষতাত সৰ্বশিক্ষাৰ হাৰুৱাঘাট খণ্ডৰ কাৰ্যালয়ত এখন মুকলি সভা অনুষ্ঠিত হয়। এই মুকলি সভাত হাওৰাঘাট পৌৰসভাৰ অধ্যক্ষ প্ৰতাপ সন্দিকৈ, জ্যেষ্ঠ নাগৰিক নৰেশ্বৰ সন্দিকৈ, ছাত্ৰ নেতা জিন্তু হাজৰিকা আৰু সাংবাদিক ৰূপক দাস আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিভিন্ন বিদ্যালয় কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰে। হাওৰাঘাট শিক্ষা খণ্ডৰ শতাধিক বিদ্যালয় প্ৰধানসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ। সময় দিছো বাণিজ্যিক বিৰতিৰ। Kardom Nelly Agostininghi President West Karbi Anglong District Youth Congress Lasi Non ke Wangji Karbi Ningkan Kimi Mate Arenkelok Aningkan Kimi Mate Ilitum ke Kroinai Ilitum Karbi Rongker ke Wangji Aningkan Pon Sose Ining karong pen Arnam angno hirjume hang pensi kadogawe phanta rongker mate ningkan kimi a hirjume pajiriklo lapen wan sose non ke wangjia ningkan kimi pen ilitum kadogawe pranisi mate ok pran mesenji phan neli Arnam angno Hirjume Hangpilo Gardom. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing.
also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙত উমচুৱাই মডেল প্ৰেছ বেটিয়ান মণ্ডলীৰ উদ্যোগত গ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰ গাইডেন্স এক গুৰুত্বপূৰ্ণ সভা উমচুৱাই মডেল প্ৰেছ বেটিয়ান গীৰ্জাত অনুষ্ঠিত এই সভাত উঠি অহা শিক্ষিত যুৱক যুৱতীৰ লগতে ভিতৰুৱা কেইবাখনো গাঁৱৰ পুৰুষ মহিলাসকলে অংশগ্ৰহণ কৰে সভাত বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ তথা তাতকৈ ওপৰত শ্ৰেণীৰ অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে অংশ লয় উমচুৱাই মডেল প্ৰেছ বেটিয়ান গীৰ্জাৰ বিভিন্ন বিষয়ববীয়াসকলে মত পোষণ কৰে যে কেৱল সন্তানে শিক্ষা অৰ্জন কৰি সঠিক কেৰিয়াৰ নিৰ্বাচন কৰিব নোৱাৰে তাৰ বাবে লাগে ছাত্ৰ ছাত্ৰীক সঠিক পথ প্ৰদৰ্শক হয় এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মণ্ডলীয়ে আয়োজন কৰে এই গুৰুত্বপূৰ্ণ সভা এই সভাত ডক্টৰ জেছৱেল হানছে ৰেফাৰেণ্ট ব্ৰেছলে টিমু CIA কোঅৰ্ডিনেটৰ ইন্দিৰা টেৰাংপি হাৰমন ইংটি ফাৰ্ষ্ট লিছন ফাংছো জেমছ ডুৰং হৰিজুনে ফাংছো আৰু জল ৱেৰিন সেনাৰ প্ৰমুখ সমল ব্যক্তিসকলে সভাত উপস্থিত থাকি বিভিন্ন দিশত কেৰিয়াৰ গাইড প্ৰদান কৰে Pini nelitum non la career guidance program kibibon kala somno je nelitum kachi chardam nelitum council pen pusta menon job facilities komo lahai pen matha se nelitum pinang ongdung aje tum akisung katora do koglo job ka pen job lama se nelitum rong pen matha lo je non kacharle sumar than just met pet ke class 10 pen atha kacharle tuman pen drop out satum phan mesen boring asai phan amina kachar job je phan plan se pini nelitum la career guidance program nelitum ঠিক পনলো নাছিলাংস program along nelitum bang haruisi pen omuchot arat nelitum chepang room se sarpi sarpula pen lucharle bang phutum chetong se pini nelitum so program kontak ponlo an la pen nelitum la bang so program phan nelitum resource person nelitum rong pen mina ka success tang tum phanchang ponlo nelitum kacheng hon Dr. Jeffrey alang li nelitum long bang lo alang li lo la pen nelitum korte harmonic ti alang li phan nelitum hang ponlo la pen nelitum korte lo James Durong alang li phan thang ponlo la pen la son se Harijun phangchu alang li phan sami nelitum chang ponlo la pen la son se Faslison phangchu alang li to phan hang ponlo la pen nelitum ke phapon basapi hanse pi pandurlang stame alang li nona program tight penang le ding lo seta nelitum pinin bang so program lo la ana tuman hangsi lo sini phan successful lo pesen nelitum chipudam পিৰাটেনে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ খ্ৰীষ্টান যুৱক ছাত্ৰ সন্থাই এক বিশেষ সভা যোগে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আগন্তুক 26 আৰু 27 ফেব্ৰুৱাৰীত যুটীয়া খ্ৰীষ্টান ছাত্ৰ ছাত্ৰীক জনোৱা হ'ব নৱাগত আদৰণি সভা আৰু এই সভা অনুষ্ঠিত কৰা হ'ব পশ্চিম কাৰ্বি আংলং জিলাৰ উমচুৱাই মাধ্যমিক বিদ্যালয় খেল পথাৰত হয় কাৰ্বি আংলং জিলাৰ যুটীয়া খ্ৰীষ্টান যুৱক সন্থাই যোৱা 2019 চনৰ 16 অনূৰ্ধ্ব ফুটবল টুৰ্ণামেণ্টৰ সামৰণি অনুষ্ঠানৰ উপলক্ষে অনুষ্ঠিত 20 ডিচেম্বৰত অনুষ্ঠিত এখনি সভাত সকলোৰে উপস্থিতিত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় জিলাখনৰ খ্ৰীষ্টান ছাত্ৰ ছাত্ৰীক লৈ পশ্চিম কাৰ্বি আংলং জিলাৰ উমচুৱাই অৱস্থিত মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হ'ব জিলাখনৰ খ্ৰীষ্টান ছাত্ৰ ছাত্ৰীৰ আদৰণি অনুষ্ঠান এই অনুষ্ঠান অনুষ্ঠিত হ'ব 2020 চনৰ 26 আৰু 27 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিতব্য এই অনুষ্ঠানত জিলাখনৰ অৱস্থিত বিদ্যালয়সমূহৰ খ্ৰীষ্টান ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে যুটীয়া খ্ৰীষ্টান যুৱক সন্থাৰ নেতৃত্ববৰ্গই We from the part of John Christian Youth Association,
we would like to extend, first of all, to all the people of Karbi Anglong and to all our Christian community who are residing in Karbi Anglong and to the others. We want to wish you, first of all, very happy advance Christmas and happy New Year. I from the part of President Paul Sten, Joint Christian Youth Association, I would like to wish and congratulate to each and every one of the people, and especially to the people of Amri and Chintong, Christians and Hindus and all the tribes, that we have started recently, that we have organized one under 16 tournament. Under 16 tournament organized by the Joint Christian Youth Association, and it's successfully, and we are grateful to God and to the people and to all the donors and all the people who love us and who help us during our needs. So the rest, whatever is needed and whatever to be taken next in future, especially we are going to organize very soon the first there's a get together of all Christian Youth Association. It may be most probably will be held in Umswai ME playground. So regarding this, we would like to request each and every one of the individual and to all the people do help us and do be with us, and we too will be with you. So from the shares of President, it's only this much, and then after that our co-sponsors will be there. Sir Harmonity, he'll be speaking the details. Topini nilitum Joint Christian Association penilitum May ni ponlo nilitum kang ni pona the bang ke nilitum kidam tang ni phai Kresar cap matiyong achiklu sa nilitum joint penilitum under 16 football abang ke nilitum pachun pon pimelo ase pini nilitum aku mayalong kachiperai pon thu abang ke nilitum non ke wangji chiklu along nilitum buthot nilitum isi amit mai mi pen nilitum buthot andeng mate themuchot nilitum ken bonji panse pini chipathik ponlo asela solong kadukowe Karbi Anglong prekjam asong atum phan zatami la solong nang kachera bunji phan nilitum Joint Christian Youth Association penilitum kadukowe phan chuning ripon Amori Singthongor পৰা পিৰাটনি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছো ধন্যবাদ